পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে গাহৰিৰ লগত জাতিলাও ৰেচিপিটো মই কেনেকৈ বনালোঁ আপোনালোকক ভিডিঅ'টোত সকলো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰেচিপিটো মই মোৰ বাৰ ঘৰত ফুৰিবলৈ আহিছিলোঁ, তাত নখোৱা পাতিছিলে, তাতে ৰেচিপিটো মই বনালোঁ। আপোনালোকে চাব। এয়া জাতিলাও আৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে কেৰাহীত তেল দি লৈছোঁ। চব্জিৰ পৰিমাণটো সৰহ হয়, গতিকে তেল অলপ সৰহকৈ দি লৈছোঁ। তাৰপিছত ইয়াতে তেলখিনি গৰম হোৱাৰ পাছত আদা, নহৰু, পিঁয়াজ সকলোবিলাক দি দিম। তেজপাতো দি দিম লগতে। দি লৈ অলপ কিছু সময় লৰাই ল'ম। অলপ দেৰি এইদৰে তেলতে ভাজি লৈ পিনে তাৰপিছত ইয়াত গাহৰি মাংসখিনি দি দিম। গাহৰি মাংসখিনি গৰম পানীত আগতে ধুই লৈছিলোঁ। এতিয়া দি লৈ কিছু সময় এইদৰে লৰাই ভাজি ল'ম। তাৰপিছত ইয়াত দি দিম এতিয়া হালধি, সোৱাদ অনুসৰি নিমখ দি লৈ এইদৰে লৰাই ল'ম। ইয়াতে দুডোখৰমান বিলাহী দি দিছোঁ, যাতে মাংসখিনি বেছিকৈ গলি নাযায়। এইদৰে কিছু সময় ভাজি লৈ এতিয়া ইয়াতে পানী দি দিম। পানী দি ঢাকন মাৰি থৈ দিম 25 মিনিটমান। 25 মিনিটৰ পাছত ইয়াত ঢাকন খুলিছোঁ। মাংস পানী শুকাই গৈছে। পানী শুকাই সিজি গৈছে মাংস। এতিয়া ইয়াতে মছলাখিনি দি দিম। জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ আৰু মিট মছলা চবৰে এচামুচ এচামুচ ইয়াত দি দিছোঁ। দি লৈ এতিয়া ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত অলপ দেৰি সিজাৰ পাছতে কুটি লোৱা জাতিলাও আৰু আলু দি দিম। জাতিলাও আলুখিনি দিয়াৰ পাছত এইটো ধুনীয়াকৈ মিক্স কৰি লৈ তাৰপিছত আকৌ ঢাকন মাৰি থ'ম 20 মিনিট সময়। 20 মিনিটৰ পাছত এই ঢাকন খুলিছোঁ। চব্জিখিনি আৰু সিজিবৰ বাবে বাকী আছে। এইদৰে কিছু সময় পানীটো শুকাবৰ বাবে ঢাকনখন খুলি ৰাখিম। অলপ নিমখ দি দিছোঁ। ইয়াতে বিলাহী কাটি লোৱা বিলাহী বাকী থকাখিনি দি দিছোঁ। চব্জি অলপ বাকী আছে আৰু সিজিবলৈ। আদা ৰচুনৰ পেষ্টটো দি দিছোঁ, অলপ বাকী থাকি গৈছিলে। এতিয়া এইদৰে অলপ দেৰি লৰাই লৈ তাৰপিছত আকৌ পুনৰ ঢাকন মাৰি থ'ম। ঢাকন মাৰি 10 মিনিট ৰখাৰ পাছতে চব্জি ৰেডি হৈ যাব খাবৰ বাবে। অলৰেডি সিজিছে। জুইটো এইদৰে কমাই লৈ মাজলতে ৰাখি দিলোঁ। এয়া চব্জি হৈ গ'ল। বিলাহী আৰু মাছ বনাবৰ বাবে তেলটো গৰম কৰি তাতে বিলাহী, পিঁয়াজ, আদা, নহৰু সকলো দি লৈ ভাজি লৈছোঁ। ভাজি লৈ ইয়াত হালধি দি দিছোঁ। তাৰপিছতে নিমখ দি দিম, সোৱাদ অনুসৰি নিমখ দি লৈ এইদৰে কিছু সময় ভাজি ল'ম যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়।
এতিয়া ইয়াতে পানী দি দিম। পানী দি লৈ 2 মিনিটমান সময় সিজাই ল'ম। তাৰপিছত এইফালে ফ্ৰাই কৰি থোৱা মাছ আছিলে, ফ্ৰাই কৰি থোৱা মাছখিনি তাতে দি দিছোঁ। দি লৈ আৰু অলপ ইয়াত পানী দি দিম, অলপ সিজি লোৱাৰ পাছত। এইফালে আদা নহৰু পেষ্টখিনি দি দিলোঁ। এতিয়া ঢাকন মাৰি থৈ দিম 10 মিনিট সময়। এয়া বিলাহী আৰু মাছ ৰেডি হৈ গ'ল খাবৰ বাবে। এইফালে ভকতে বনাই আছে ভাত, এইফালে জলকীয়া ভাজি বনাই আছে। জলকীয়া ভাজি পচলা লগত আৰু লগতে ব্ৰইলাৰ পেটু, এইফালে ব্ৰইলাৰ মাংস বনাই আছে। এইফালে প্ৰসাদ, এতিয়া প্ৰসাদ খাই ল'ম। এইফালে সকলোৱে ন খাই আছে ভকতসকলে।